Hello everyone, welcome back to the channel. আৰু এইটো মোৰ বহুত দিনৰ মূৰত ভিডিঅ' নহয় বাৰু লাষ্ট যেটো যোৰহাটৰ ব্লগ আপলোড কৰিছিলোঁ ৰেছপন্স ভাল পাইছোঁ মানে ভাবিছিলোঁ খুব বেছি 100টা ভিউ আহিব 100টা ভিউজ আহিব কিন্তু আজি ৰাতিপুৱা চাওঁতে অলমষ্ট 300 প্লাছ ভিউজ পাইছোঁ গতিকে ভাবিলোঁ যে আজি পুনৰ এটা ভিডিঅ' বনাই দিওঁ আৰু এতিয়া মই মাক থ'বলৈ আহিছোঁ স্কুলত মা শিক্ষয়িত্ৰী বাৰু তাৰপিছত এতিয়া গৈ আছোঁ মই মোৰ ক্লিনিকৰ ফালে আৰু মই এগৰাকী ডেণ্টিষ্ট ক্লিনিক আছে মোৰ মঙলদৈৰ ভেবাৰহাটত তেনেহ'লে আহক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আজি মোৰ লগত আছে মৃণাল হাই ই মানে ল'ৰাজন খুব লাজুকা আৰু ই মোৰ এছিষ্টেণ্ট হয় আৰু এটা কথা মোৰ মানে এছিষ্টেণ্ট দুজন আছে বাইদেউ এজনী আছে তেওঁৰ নাম মেনকা ইয়াৰ নাম মৃণাল মানে দুটা এমেৰে মোৰ এম এ আৰু চব আৰু ইভেন মোৰ ক্লিনিকখনৰ নাম মিড টাউন গতিকে আছে মঙলদৈত গতিকে অলমষ্ট চব এম আৰু পালোহি মঙলদৈৰ পুনিয়া মাৰ স্কুলৰ পৰা গৈ আছোঁ মই মোৰ ক্লিনিকৰ ফালে আৰু এইদৰে ক্লিনিকৰ ভ্লগ এতিয়ালৈ বনোৱা হোৱা নাই বাৰু তথাপিও আজি এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু আমি পালোহি মঙলদৈ কলেজ আৰু মঙলদৈ কলেজৰ দেৱালত চাওকচোন কিমান ধুনীয়া ধুনীয়া ছবি কিছুমান আঁকি থোৱা আছে ছবি মানে কি চিমেণ্টেৰে বনাই পেলাই ৰং কৰা হৈছে আৰু এইখন আৰু মই মোৰ ক্লিনিক পালোহি ক্লিনিক আছে এইখন যে পিংক মেনশ্যন ৱাইন শ্বপ ভেবাঘাটৰ ঠিক বাছ ষ্টেণ্ডৰ ওচৰতে এই বিল্ডিংটোতে আছে পিংক মেনশ্যন ৱাইন শ্বপ লিখা বিল্ডিংটোতে আছে মোৰ ক্লিনিকখন আৰু এইখিনিত মই মোৰ গাড়ীখন পাৰ্ক কৰোঁ মানে ইয়াত গাড়ীখন পাৰ্ক কৰিবলৈ ভাল স্পেচ নাই গতিকে এনেদৰে ৰ'দতে থৈ দিব লগা হয় আৰু উপায় নাই আৰু পালোহি মই মোৰ ক্লিনিক আৰু এইখনে মোৰ ক্লিনিক ইয়াত বেছিক ডেণ্টেল ট্ৰিটমেণ্টছবোৰ কৰা হয় আৰু ডেণ্টেল চেয়াৰ আছে ইয়াত RVG আছে তাৰপিছত আৰু আমাৰ যিখিনি আৰু নৰ্মেল বেছিক ডেণ্টেল এখন ক্লিনিকত থাকিব লাগে সেইবোৰ আছে আৰু কেতিয়াবা ইমপ্লাণ্টছ হওক বা অৰ্থ'ডণ্টিক ট্ৰিটমেণ্ট বা গোটেইখিনি কৰা যায় আৰু এইখিনি হ'ল ৱেইটিং এৰিয়া ইয়াত পেচেণ্টবোৰ আহিলে ৱেইট কৰিব পাৰে টিভি আছে লগতে ফ্ৰী ৱাইফাইও আছে আৰু এই ছবিবোৰ মই অঁকা আছিলে এইটো জুবিন গাৰ্গ এওঁ হ'ল নৱাজুদ্দিন ছিদ্দিকী ষ্টিফেন হকিন্স আৰু এইফালে আছে নীল পৱন বৰুৱা আৰু নিপন গোস্বামী দুয়োজনে প্ৰায় এদিন অগাভ্যাসা কৰি মৃত্যুবৰণ কৰিছিলে গতিকে একেলগে অহা আছিলে তাৰপিছত ইয়াতো দুখনমান আছে মই দেখাই দিছোঁ এলবাৰ্ট আইনষ্টাইন আৰু এইখন ছবি মই ক'ভিডৰ টাইমত আঁকিছিলোঁ তাৰপিছত ইয়াত আছে ৰতন টাটা আৰু এইবোৰ আৰু ঢেৰ ছবি আছে যিবোৰ নেকি ফ্ৰেম কৰি থোৱা হোৱা নাই পিছত যদি কেতিয়াবা সময় পাওঁ ফ্ৰেম কৰি থ'বলৈ যত্ন কৰিম এই মুখখন অলপ ফুলে দুই পাৰি ৰাতৰ কামৰ দৌৰে পৰে কামটো কৰিলে চিন বহিলে কমি যাব অট'মেটিকেলি কমি যাব সেইটো চবৰে থাকে আপোনাৰ বুলি নহয় মোৰো আছে চিন্তা বোলে লক্ষ্য নকৰিব কমিছেনে ল'ৰাটো সেইটো উঠিব লাগিব হ'বনে চিলাই নকৰোঁ বাৰু ফিউচাৰ পাৰিম আৰু ধুনীয়াকৈ চিলাই ভয় কৰিছে আৰু হ'ব নহয় আৰু আজি যি খাই ঠাণ্ডা ঢিলা খাব লাগিব গৰমতো একেবাৰে খাব নোৱাৰে ঠাণ্ডা আৰু ঢিলা চুলাখিনি পেলাব এঘণ্টাৰ পিছত পেলাই দি ঠাণ্ডা আইচক্ৰীম বা ঠাণ্ডা দৈ সেই জেগাটোত লগাই খাব লাগিব এইমাত্ৰ যি কৰি পেচেণ্ট আহিছিলোঁ তেওঁক মানে কোনোবাই ক'বলৈ ক'লে বোলে যে চিলাই কৰিলে বোলে বহুত বিষায় গতিকে তেওঁক চিলাই নকৰোঁ বুলি কৈছোঁ জাষ্ট চুইচাৰ লগাই দিম বুলি কৈছোঁ কিন্তু চিলাই আৰু চুইচাৰ প্ৰায় এটা বস্তুৱেই আৰু আল্টিমেটলি ইংলিছ আৰু অসমীয়াৰ ডিফাৰেঞ্চ মান কোলা পৰি আছে পৰি যোৱা কাৰণে ইয়াত খাদ্য হিচাপ ফাঁচাৰ পৰা হৈছে আমাৰ আৰম্ভ হা খাদ্য ফাঁচি এই বস্তু বহুত দিন জমা হৈ থাকিল বেছি বিষাই টাচ কৰিছেই টাচ কৰিছে কিন্তু যদিও বিষ চিষ নাই এই পৰ্চন চোৱা অলপ বেলেগ বেলেগ ডাৰ্ক কালাৰ দেখা হৈছেনে এই ডাৰ্ক কালাৰটো আল্টিমেটলি এই নাৰ্ভৰ লগত কানেক্টেড হৈ গৈছে
গতিকে এইটো এতিয়াই যে মই পাৰ্মানেণ্ট প্লাষ্টাৰ মাৰি দিম সেইটো নকৰোঁ মোটাকেইটা কেনাল বুলি কয় কেনালবোৰ ঠিকে আছে আৰু গুৰিত ইনফেকশ্যন তেনেকুৱা একো নাই বা পেৰিএপাইকেল বুলি কয় আৰু গুৰিত এনেকুৱা থাকিলে ডাঙৰ ব্লেক স্পট থাকিলে একো নাই ঠিকে আছে পাৰিব আৰু যদি পৰিৱেশ এটা ক্ৰাউন এটা লগাই দিম তাৰপিছত ধৰি লোৱা সেই দুটা বস্তু হোৱাৰ পিছত ব্ৰেচেছ লগাম সেইটো বাৰু পিছত হ'ব আৰু এই ব্ৰেচেছ কিয় কাৰণে লগাম এতিয়া ধৰি লওক আপুনি সেইটো বেলেগ ব্ৰেচেছ লগাব নাই তোমাক লাগিব স্কেলিং আৰু ৰুট প্লেনিং যদি তেল ওলাই যায় স্কেলিং আৰু ৰুট প্লেনিং কৰিলে হৈ যাব ব্ৰেচেছৰ দৰকাৰ নাই কি কৰিছা তুমি মিক্স কৰিছা নেকি এলজিনেট বাপৰে আৰু ৰজাগড়ৰ পৰা আহিছিলে আমাৰ অভিজিত দা আৰু তেওঁৰ মাক তেওঁৰ মাৰ মানে কিবা এটা এক্সট্ৰেকশ্যন কৰিলোঁ আৰু চবাতে দুখ পায় নেকি দুখ পায় চাই ল'ম বাৰু সেইটো এক্সৰে কৰি চাব লাগিব যদি বহুত ভিতৰত গৈছে ডিভিডিটো তেতিয়াহ'লে আৰ চি টি হ'ব উঠাব নালাগে ভাল হৈ যাব তোমাৰ নামটো কি লিখা পল্লৱী কলিতা সময় হৈছে 2:35 এতিয়া আমি লাঞ্চত যাম ভাত খাবলৈ ঘৰলৈ যাম আৰু পেচেণ্ট আজি আছিলে প্ৰায় এতিয়ালৈ প্ৰায় 8-9জনমান চালোঁ নেকি বেছি চালোঁ তো চাব লাগিব আৰু ইভিনিং আজি এপইণ্টমেণ্ট নাই তথাপিও যদি কোনো বেলেগ পেচেণ্ট আহে আহিব পাৰে আৰু এইদৰে আজিৰ দিনটো আগবেলাটো পাৰ হৈ গ'ল আৰু তাকেই আৰু লাঞ্চ কৰিব গৈছিলোঁ লাঞ্চ কৰি পেলাই পুনৰ পালোহি ক্লিনিক আৰু মানে এফালে চিন্তা কৰিছোঁ যে গাড়ীখন ইয়াত পাৰ্ক কৰি থ'লে গোটেই দিনটো ৰ'দ পৰি থাকে কিবা ব্যৱস্থা কৰিব লাগিব যেতিয়া মৃণালক সুধিম সি ইয়াত দুপৰীয়া কি খালে মৃণাল তুমি দুপৰীয়া কি খালা আজি ভাত কিহেৰে ভাত খালা আজি এই বঢ়িয়া এই বোলে আজি দুপৰীয়া ভাত খালে দালি চব্জি ভাজি এই বিৰাট লাজুকা মানুহজন চাওঁ মৃণাল চাওঁ এইফালে আছোন এইফালে আহা দেখিছোঁ নাহিলেই ইমান লাজ ইয়াৰ লাজটো মানে আজি শেষেই হোৱা নাই আজি 3 মাহেদি পইচা নেকি ঠিক আছে লগা নাই অলপ কিবা ঢিলা হৈ যায় খুলি যায় সেইটোৱে এতিয়া আমি কম্প'জিট কৰিম কম্প'জিটটো কৰিব লাগিলে এইমাত্ৰ এজন মানে ক্লেফ পেলেট থকা পেচেণ্ট আহিছিলে তেওঁৰ মানে এটা আৰ পি ডি এটা লগাই দিম আৰ পি ডি মানে কি পেলেটখন নাই যিহেতু চাৰ্জাৰী কৰিও মানে আৰু অৱস্থা নাই চাৰ্জাৰী কৰিব পৰা আছে গতিকে এটা আৰ পি ডি চিষ্টেমত কিবা এটা লগাব লাগিব আৰু এইটো স্পেচিয়েল এটা ইম্প্ৰেশ্যন লোৱা যায় অলপ স্পেচিয়েল হয় ইম্প্ৰেশ্যনটো আৰু এইদৰে লৈ পেলাই কাইলৈ লেবত পঠাই দিম তাৰপিছত দেখা যাব আৰু বাকীখিনি আমি নাও এতিয়া অলমষ্ট 7 হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাম আৰু যাওঁ আৰু দিনটো এইদৰে পাৰ হ'ল ব'লক বাইদেউ এই ক্লিনিকৰ পৰা ওলালোঁ ওলাই এতিয়া 7 বাজিছে এতিয়া অলপ
ৱৰ্কআউট কৰি আহোঁগৈ আৰু এতিয়া গৈ আছোঁ জিমলৈ ইয়াত বন্ধু পাৰভেজো আহিব তাৰ লগতে মই ৱৰ্কআউট কৰোঁ মানে মোৰ ৱৰ্কআউট ৰুটিনটো খুব অলপ বেয়া এতিয়ালৈ কেইবাটাও জিমত এডমিশ্যন লৈছোঁ চবতে কিবা যোৱাত আদৰুৱা হয় চিৰিয়াছলি কৰিম গতিকে ৰেগুলাৰ আহি আছোঁ চাওঁচোন কিমান কি ইম্প্ৰুভমেণ্ট হয় এতিয়া পাৰভেজে কৰি আছে চেষ্টৰ একচুৱেলি মই এতিয়াও বহুত টেকনিক্সবোৰ নাজানো গতিকে ই মোৰ বন্ধু পাৰভেজে মোক বহুত গাইড কৰি আছে আৰু ষ্টাৰ্টিঙত একদম কম ৱেইট দি এইবোৰ কৰি আছোঁ চাওঁ পিছত কিয়নো মোৰ বাওঁহাতৰ যিটো মানে বেলেঞ্চটো এতিয়াও ভালকৈ হোৱা নাই অলপ ফিল হয় আৰু কম যেন পাৱাৰটো কম আছে বাওঁহাতখনত মই বাৰু এতিয়াও ফ্লেক্স কৰিব পৰাকৈ মোৰ বাইচেপছ ট্ৰাইচেপছ অহা নাই তথাপি অলপ ফ্লেক্স কৰি দেখালোঁ আৰু 8:52 মই জিমৰ পৰা ওলালোঁ সন্মুখত পাৰভেজ গৈ আছে আমি এতিয়া আহিছোঁ ফ্ৰুইট চালাড খাবলৈ কি কি আছে এভোকাডো আছে কৰ্ণ আছে ৰাজমা আৰু কুকুম্বাৰ আছে বহুত বস্তু আছে চবে জিমৰ পৰা ওলাই ফ্ৰুইট চালাড খাবলৈ গ'লোঁ আৰু এতিয়া সময় হৈছে 9:15 ৰাতি আৰু দিনটো এইদৰেই পাৰ হ'ল আৰু যদি আজিৰ মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ